তো ভাই লোক আজি মই আপোনালোকক মই ফালৰ পৰা মানে কি মোৰ ফালৰ পৰা দুটামান কথা ক্লিয়াৰলি কৈ দিওঁ ভাই লোক চাওক যদি আপুনি মানে কি হয়তো আপুনি নতুনকৈ এই ফিল্ডত আহিব পাৰে নাহিব পাৰে এইটো আই ডোণ্ট ন' বাট যিসকলে আহিছে নতুনকৈ এই ফিল্ডত তো সিহঁতৰ কাৰণে চাওক ভাই লোক যদি আপুনি মানে কি এই ফিল্ডত প্ৰথম আহিয়ে মানে কি 2-3টা হৈ গ'ল 10টা 20টা হৈ গ'ল ভিডিঅ' আপলোড কৰি যদি আপুনি ভিউচৰ ওপৰত মাথা মাৰিছে তেতিয়াহ'লে আপোনাৰ কাম নহ'ব ঠিক আছে তো মই একচুৱেলি মানে আপোনাক মানে কি ডিমোটিভেট কৰিব খোজা নাই মই বাট মানে কি কথাটো চিৰিয়াছলি লওক মানে কি আপুনি যদি অকল ভিউচৰ ওপৰত মাথা মাৰে তো লাভ নাই মাথা মাৰে যদি মাৰক ভাই লওক কণ্টেণ্টৰ মাথা মাৰক আৰু মানে কি কিছুমানে কি কৰে চাওক প্ৰথমতে আহিয়ে মানে কি ভিউজ কেনেকৈ পাওঁ ভিউজ ক'ৰ পৰা পাওঁ কেনেকৈ ভিউজ বঢ়াব পাৰোঁ এইটোৱে মাথা মাৰি থাকে কিছুমানেতো এইবিলাক মানে কি এপছ ইউজ কৰে মানে কি থাৰ্ড পাৰ্টি এপছ প্লে' ষ্ট'ৰত পোৱা যায় মানে কি ভিউজ তাৰপিছত আপোনাৰ কিবা কিবি আছে তেনেকুৱা মানে কি প্লে' ষ্ট'ৰতো পোৱা যাব ক'ৰবাত পোৱা যায় আৰু মানে কি ময়ো ট্ৰাই কৰি নোচোৱা নহয় বাৰু ময়ো ট্ৰাই কৰি চাইছিলোঁ বাট কোনো কাম নাই এইবিলাক ভিউজটো পাই যাব ভিউজ পাই গ'লে কি হ'ব লাভ নাই সেইবিলাক ভিউজ বৰঞ্চ আপোনাৰ মানে কি ইউটিউব চেনেলটোৰ ওপৰতে এটা বেয়া ইফেক্ট পৰে এইবোৰ যদি কাম কৰে আপোনাৰ চেনেলটো ৰেংক নহয় বহুতে এইবোৰ কথা বুজি নাপায় যাৰ ফলত নেকি ইউটিউব চেনেলবিলাক মানে কি এই আৰু মানে কি ফ্ৰিজ বুলি কয় যাক নেকি ইউটিউব চেনেল ফ্ৰিজ হৈ যোৱা তো এইবোৰ কাৰণতে হয় মানে কি সৰু কথা সৰু মিষ্টেক অজানিতে হৈ যায় বাৰু এইবিলাক বাট মই সেইকাৰণে মানে কওঁ আৰু মানে কি এজ মাই এক্সপিৰিয়েঞ্চ এইবিলাক কাম ময়ো কৰিছিলোঁ ফাৰ্ষ্ট টাইম প্ৰথম মানে কি গম চম পোৱা নাছিলোঁ মানে কি ভিউজ কেনেকৈ লাগে কেনেকৈ ভিউজ বঢ়াব পাৰোঁ তো এইবিলাক এপছ মই ইউজ কৰিছিলোঁ মানে কি ভিউজ তো সেইকাৰণে কৈছোঁ এইবিলাক কৰি লাভ নাই কোনো লাভ নাই মানে পিছত আপোনাৰ চেনেলটো মানে কি ৰেংকে নহ'ব তো সেইকাৰণে কৈছোঁ ভাই লোক যদি আপোনাক মানে কি সঁচাকৈ যদি ভিউজ লাগে আপোনাৰ ভিডিঅ'ত তো এটাতে মাথা মাৰিব লাগিব মাথা মাৰক এটা জেগাত কণ্টেণ্টত মানে আপুনি কেনেকুৱা টাইপৰ ভিডিঅ' আপলোড কৰিছে কেনেকৈ মানে কি আপোনাৰ ভিডিঅ'ত ইম্প্ৰুভ কৰিব পাৰোঁ তাৰপিছত মানে কি যদি আপুনি ব্লগ ভিডিঅ' বনাই আছে তো কেনেকৈ ভাল জেগাত দেখুৱাব পাৰোঁ চ' এনেকুৱা হেন মাথা মাৰক যদি এইবিলাকত মাৰক ভিউজ অট'মেটিক আহিব এদিন আহিবই মানে কি ফাৰ্ষ্ট টাইম এনেও মানে কি সেই আৰু মানে কি ভিউজ অহাত প্ৰব্লেম হয় নতুন চেনেলবিলাকত বাট আপুনি যদি কনচিষ্টেঞ্চিটো ফ'ল' কৰি থাকে মানে কি ৰেগুলাৰ ভিডিঅ' আপলোড কৰি দি গৈ থাকে কণ্টেণ্টত যদি আৰু দম থাকে মানে ভিডিঅ' কোৱালিটি ভাল হয় চ' আপোনাৰ মানে কি সেই বস্তুটো মানে ভিউজ বোলা বস্তুটো এদিন নহয় এদিন আপোনাৰ আহিব আই গেৰাণ্টি ভাই লোক বাছ মানে কি সেইটো আৰু কনচিষ্টেঞ্চি মেটাৰ কৰে ইয়াতে মানে কি ইউটিউবত তো যি কি নহওক ভাই লোক এইবিলাক কাম নকৰিব যিমান পাৰে এইবিলাক কাম নকৰিব আৰু মানে এজ মাই এক্সপিৰিয়েঞ্চ কৰিছোঁ ভাই লোক বাকী আপোনাৰ কথা ঠিক আছে তো যি কি নহওক ভাই লোক আশা কৰোঁ কথাখিনি শুনি ভাল পালে এণ্ড যদি ভাল পালে চ' অভিয়াছলি সেই আৰু যোৱাৰ আগতে এটা লাইক কৰি দিব টু লাইক ভাই লোক এণ্ড डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल ठीक है तो मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो